everyone, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আজি মহালয়া আৰু আমি আজি ৰাতিপুৱা এতিয়া 4টা বাজিছে। আমি হোষ্টেলৰ ছোৱালীয়ে চব যাম, দুজনমান থাকিব, বাকীখিনি আমি চব ওলাই যাম বুলি ভাবিছোঁ। কিন্তু এতিয়ালৈকে হোষ্টেলৰ গেটেই খোলা নাই। 4টা বাজি গ'ল আৰু এন্ধাৰ হৈ আছে, পোহৰ হোৱাই নাই। জানো কেনেকৈ নাজানো, কেইটা বাজি উঠিলে মানে আজৰি হওঁ মেলো মানে খুলিব পাৰেগৈ, সেইকাৰণে সোনকালে ওলাই লওঁ। তাৰপিছত কালি ৰাতি মই শুওঁতে দেৰি হৈ গ'ল বহুত। তাৰপিছত মই ভাবিছিলোঁ উঠিব নোৱাৰিম, আমি ভাবিছিলোঁ কি ৰাতিপুৱা যাওঁতে গা চা ধুই যায় উঠিছে, সেইকাৰণে আমি 3:30তে এলাৰ্ম দিছিলোঁ, কিন্তু এলাৰ্মটো আকৌ অফ কৰি শুই থাকিলোঁ। এতিয়া আমি মুখ চুখ ধুলোঁ, গৰম পানী অকণমান কৰিছোঁ, গৰম পানী খাই লওঁ। তাৰপিছত চাহ তাহ অকণমান খাই মেলি যাম। মই মানে চাহ নোখোৱাকৈ যাব নোৱাৰিম, সেইকাৰণে চাহ খাই যাম আৰু চাহ বাকিব গৈছে তাই। আৰু ঠাণ্ডাটো বহুত ঠাণ্ডা লাগিছে, আমি গৰম পানী অকণমান খাই লওঁ। তাৰপিছত চাওঁ আৰু কি হয়, যাব পাৰোঁ নে নোৱাৰোঁ। যদি যাব পাৰোঁ তেতিয়া ইয়াৰ পাছত আকৌ ওলাব পাৰোঁ, যদি নোৱাৰোঁ সেইটো ভিডিঅ' কেঞ্চেল হ'ব। চ' ভিডিঅ'টো চাই থাকোঁ আপোনালোকে। চ' গাইজ, মই এতিয়া বনাইছোঁ চাহ। গুটি এটা উঠিছে নতুনকৈ, চাহ মানে গাইজ আমাৰ ওলাই গৈ গ'ল। বহুত ঠাণ্ডা লাগিছে, মোৰ কাৰণে অকণমান হেৰি গিফ্ট পোৱা হৈছে, এটা পিন্ধিছোঁ আৰু হাতখন অকণমান দীঘল। তাৰপিছত আমি ওলাই বুলি হৈ গ'ল। তাৰপিছত সিহঁতি ওলাই আছে, চব যেনেকৈ আছে তেনেকৈ যাব। ইমান আজিকালি ঠাণ্ডা লাগিছে আকৌ। মই নতুন স্পৰ্টিং পিন্ধি লৈছোঁ, তুমি ফালে মানুহ শুইয়ে আছে চব। আমি একদম ৰেডি হৈ গ'লোঁ যাবলৈ। সিহঁতি ছোৱালীবোৰ মানে একদম সিহঁতৰ টাইমৰ প্ৰতি একদম সচেতন নাই দেই। মোৰ আছে এইটো নতুন জোতা পিন্ধিলোঁ। গাড়ীত ওলাই হৈ গ'ল, আমি এতিয়া যামেই। মানুহ গৈও ঘূৰি আহিলেগৈ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। 5টা বাজিলেই এতিয়াই, জানো আৰু কিমান দেৰি কি হয় চাই লওঁ। লিপষ্টিক লগাই লৈছে চা, যদি গামোচা চামোচা ল'বলৈ যাওঁ যাবানে? মন যোৱা নাই কৈ আছে। 5টা বাজিলে। ঐ ৰুমটো হেৰি কৰিম মাৰ আকৌ। ঐ ৰুমটো তলা মুখে যাবি নেকি তহঁতি? হে মোৰ এনেকুৱা পেণ্ট এটা কিনিম। মোৰ আছে নহয় এটা, কিন্তু এনেকুৱা নহয়। গাইজ আমি ওলাই ল'লোঁ, এই চব আহিছে আৰু তুমি নোযোৱা মানে? হে মই দেখিলোঁ অথনি দেখিলোঁ, মই দেখি গ'লোঁ। এইখন গেট খোলাই নাই গাইজ, আমি পিছফালৰ গেটেদি যাম। ক'বাই দিয়া নাই খোলা, পিছফালৰ গেটেদি যাওঁ। और अभी तो रुको, क्लाइमैक्स अभी बाकी है।
পিছ দিবা এনেকৈ গুচি আহিলে দা অসম বহুমুখী নেকি মুখী হেৰি সেই শেৱালি ফুল বুটলিবলৈ ৰৈ দিলে আৰু আহি আছে সেইকেইজনী মই কাটিছোঁ জুম কৰি সেইকেইজনী শেৱালি ফুল বুটলিবলৈ গৈছিলে সেইজনী দুজনী শালিকা পাতিলে পাতিলে হ'বলা আহি আছে আহি পোৱাহি নাই গাইজ আমি গৈ আছো এদিন পাছত আহি আছে হে যাম আমলখি হে এইফালে কিবা পাতিলেই হ'বলা শেৱালি ফুল মাৰি ললো গাইজ গাইজ মানুহ কিবা এটা নামটো পাহৰি ঘৰলৈ যায় এইবোৰ এটি কি অনৰ্থক কথা পাতিছে গাইজ মই সেইটো নাজানো কিন্তু আমি ধুনীয়াকৈ গৈ আছোঁ এইফালে আমি এতিয়া গৈ ক'ত পামগৈ নাজানো চাওক আপোনালোকে নজাৰাটো কি ধুনীয়া হয় কৈছোঁ কেনে ক দি দিম চাহ কি মজা লাগিছে ন এতিয়া বৰটোকোলা দেখা পাইছোঁ ইয়াত এইটো জানো আমি গৈ যাওঁ মই ধুনীয়াকৈ ফটো এখন মাৰি দিলোঁ পিছত আমি গৈ যাওঁ ক'ৰ পাওঁগৈ নাজানো আৰু আমি মোক জনাই আছোঁ মই হে মই আমাক কৰিলোঁ মায়ে শালিকি দেখা পালোঁ সেই দুজনী আমি আহি এইফালে ৰংঘৰ এইটো নামটো কি তিনিআলিটো ৰংঘৰ তিনিআলি ৰংঘৰ তিনিআলি পালোহি গৈ আছোঁ এইফালে আমি গৈ যাওঁ গাইজো ৰংঘৰ চ' আৰু এতিয়া টাইমটো হৈছে 5:34 আৰু আমি সেই পালোহি বোলে মানুহ অতি আহি গ'ল একদম মানুহ আহিলি ইতিমধ্যে আমাৰ লেট হৈ গ'ল আমি কিন্তু সোনকালে সাৰ পাইছিলোঁ কিন্তু নহ'ল আৰু কথা সেইফালে এইটো ৰংঘৰ মই অকণ সুন্দৰকৈ দেখাইছোঁ আপোনালোকক মানুহ আহিলে ইতিমধ্যে আমি উভতি দিলোঁ মানে হেৰি হ'ল কি বুলি কয় সেইফালে আমি মানে গৰু মৰি থকা দেখিলোঁ ডেড বডি আছে দুটা দেখিলোঁ আমি সেইডোখৰত মই সেইটো নেদেখিলোঁ কিন্তু এইটো দেখিলোঁ তাৰপিছত গৈ লওঁ কৰিশ্মা ক'লৈ গ'ল সেইজনী সোনকালে যাব না ঘৰটো চাই ভাল লাগিছে কি ধুনীয়া এটা দৃশ্য উপভোগ কৰিছে এইটো একদম বেলিটো দেখি গ'লোঁ সুন্দৰকৈ মোক ফটোখন দিবি আৰু এয়া আমি গৈ আছোঁ পোৱাগৈ নাই আজি মোৰ চাগে এইখিনি দিওঁতেই মোৰ যাবগৈ গোটেই ভ্লগটো কাণ চান এইফালে চা ভ্লগৰ একদিন
আমলখিৰ পৰা পৰ্বত চলিছে আৰু এওঁলোক ভাগৰি পৰিছে। আমি পাই গ'লোহি। আমি আহি পাই গ'লোহি আৰু এতিয়া কলেজলৈ যাব লাগিব নহয়, ভাত চাত কেক বনাব লাগিব আৰু প্ৰথমতে চাহ একাপ খাই লওঁ। এতিয়া বনাম অকণমান দেৰিকৈ। প্ৰথমতে চাহ খাই লওঁ, তাৰপিছত লগ পাম। আজি মানে গৈ একদম বিৰাটেই ভাল লাগিলে, মই কি ক'ম আৰু। অ'কে গাইজ, লগ পাইছোঁ পাছতকৈ ৰ'ব আপোনালোকক। মই গা চা ধুই আহি গ'লোঁ আৰু এতিয়া প্ৰথমে আমি চাহ খাই গৈছিলোঁ, এতিয়া আমি আকৌ চাহ খাম আৰু চাহ খাম। চাহ খাই লওঁ, তাৰপিছত লগ পাম। চ' গাইজ, মই ভাত চাত খাই ল'লোঁ আৰু কলেজৰ মানে আজি অকল এটা ক্লাছেই হ'ব, তাৰপিছত মিটিং আছে কিবা, সেইকাৰণে সিহঁতি কাঞ্চন নাযাওঁ কৰিছে। তাৰপিছত মই যাম, মানে অকণমান এটেণ্ডেঞ্চটো কমি আছে, বঢ়াবগৈ লাগে আৰু সেইকাৰণে মই যাম। ভাতটো খাই ল'লোঁ, এতিয়া লাহে ধীৰে ওলাইছোঁ আৰু 10টাৰ পৰা ক্লাছটো আছে। হেৰিটা বজাত 9:30 যাম আৰু হৈ যাব। তাৰপিছত ৰেডি হ'লোঁ আৰু ইউনিফৰ্মটো পিন্ধিবলৈ সাজিব, চুলিখিনি খুন্দিম আৰু তাৰপিছত যাম।